আপোনালোকে বাৰু কেতিয়াবা নিজৰ সন্তানৰ ওপৰত অধিক খং উঠিলে কিবা নকৰিবলগীয়া কৰে নেকি? যদি কৰে, আহকচোন এই কাহিনীটোৰ মাজলৈ আমি আগবাঢ়ো। এসময়ত মধুপুৰ নামেৰে এখন গাঁৱত এজন ল'ৰাই তেওঁ 3জনীয়া পৰিয়ালটোক লৈ খুব আনন্দেৰে পাৰ কৰিছিলে। তেওঁ এজনী 5 বছৰীয়া ছোৱালী সন্তান আছিলে। তেওঁ ভাবিলে এইবাৰ তেওঁ জন্মদিনত এখন ধুনীয়া নতুন গাড়ী তেওঁক উপহাৰ দিব। আৰু ভবামতে কথা, পিছদিনাখনেই গৈ তেওঁ ধুনীয়া এখন গাড়ী কিনি আনি পৰিয়ালটোৰ সকলোৰে নামত ঘৰলৈ বুলি লৈ আহিলে। আৰু পিছদিনাখনেই সন্তানটোৰ জন্মদিন উপলক্ষে বহুত ডাঙৰকৈ উদযাপন কৰিলে। পাছদিনাখন যেতিয়া গাড়ীখন পায়, সন্তানটিয়ে কি কৰিলে, গাড়ীখনৰ ফ্ৰণ্ট ছাইডতে কিছুমান ৰং পেঞ্চিল লৈ কিবা কিবি লিখি থকা দেখা পালে আৰু গাড়ীখন দাগি দাগি হৈ গ'ল। ভিতৰৰ পৰা ওলাই আহি যেতিয়া দেউতাকে দেখিলে, সেই কথাটোক লৈ দেউতাকৰ বৰ খং উঠিলে। যাতে নতুন গাড়ীখন আনিছেহে আৰু যদি সন্তানটোৱে পিছদিনাখনেই দাগি কৰি পেলাই খংটো উঠিবই। তাৰপিছত কি কৰিলে, দেউতাকে ভিতৰৰ পৰা এডাল এছাৰি লৈ ছোৱালীজনীক খুব পিটিলে। আৰু সেই পিটাৰ পাছত ছোৱালীজনী ক'ব নোৱাৰা হৈ তাতে ঢলি পৰিলে। আৰু ঢলি পৰাৰ পাছত দেউতাকে কি কৰি লৰালৰিকৈ তেওঁ কোলাত লৈ মেডিকেললৈ বুলি ৰাওনা হ'ল। মেডিকেল পাই অলপ সময় ডক্টৰৰ ওচৰত পৰামৰ্শ কৰাৰ পিছত ডক্টৰে আহি খবৰ দিলে যে ছোৱালীজনী আৰু জীৱিত অৱস্থাত নাই। সেই কথাটো শুনা পাই দেউতাকে মানে কি কৰিব কি নকৰিব বলিয়াৰ দৰে হৈ গ'ল। আৰু তেওঁ ভিতৰৰ পৰা কান্দি কান্দি ভিতৰৰ পৰা মেডিকেলৰ ফ্ৰণ্ট ছাইডলৈ ওলাই আহিলে আৰু গাড়ীখন সন্মুখতে আছিল। আৰু যেতিয়া সন্মুখতে গাড়ীখন দেখা পালে, তেওঁ চাওঁতে তেওঁ কেইটামান কথা দেখা পালে। আৰু তেতিয়া সেই ছোৱালীজনীয়ে লিখি থৈ যোৱা কথাখিনি তেতিয়া তেওঁ চকুৰ আগত ভাহি গ'ল যে এইদৰেই লিখা আছিল যে, দেউতা, মই তোমাক বহুত ভাল পাওঁ আৰু তুমি মোৰ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ ভগৱান। সেই কথাকেইটা যেতিয়া লিখা দেখা পালে, দেউতাকে আৰু বলিয়াৰ দৰে হৈ গ'ল। আৰু তেওঁ চিঞৰি চিঞৰি আৰু কান্দিবলৈ ধৰিলে যে মই কি ভুল কৰিলোঁ আৰু জীৱনত মই কেতিয়াও এনেকুৱা ভুল নকৰোঁ। তেতিয়া তেওঁ বুজি পালে যে নিজৰ সন্তানটো যেতিয়া হেৰাই গ'ল, গুচি গ'ল, এই পৃথিৱীত আৰু কোনো কাৰণত যিকোনো টকা বা মূল্য দি আমি কেতিয়াও এই সন্তানটোক আৰু এই পৃথিৱীলৈ ঘূৰাই আনিব নোৱাৰোঁ। কিন্তু আজি যদি গাড়ীখন কিবা এটা কাৰণত ক'ৰবাত হেৰাই গ'লহেঁতেন, আজি আমি কেইদিনমানৰ পিছত হ'লেও আমি বহুত ডাঙৰ এখন গাড়ী বা দামী গাড়ী হ'লেও আমি কিনি আনিব পাৰিলোঁহেঁতেন। কিন্তু সন্তানটোকতো আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। সেয়েহে দেউতাকে খুব অনুশোচনা কৰিলে। সেয়েহে আমি বস্তুৰ প্ৰতি বেছি গুৰুত্ব নিদি আমি মানুহক বেছি সন্মান কৰিব লাগে বা বেছি মৰম আদৰ মানুহৰ ওপৰত দিব লাগে। যাতে আমি বস্তুৰ প্ৰতি বেছি গুৰুত্ব নিদি আমি যদি মানুহক বেছি সন্মান দিওঁ, এনেকুৱা পৰ্যায় কেতিয়াও নহয়। যে আজি দেউতাকে যদি সন্তানটোক যদি মৰমেৰে এষাৰ কথা কৈ বুজাই দিলেহেঁতেন যে আজিৰ পৰা এনেকুৱা কাম নকৰিবা, তেতিয়া হয়তো সন্তানে দ্বিতীয় দিন কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন বা বেলেগত ক'ৰবাত লিখিলেহেঁতেন। কিন্তু তাকে নকৰি দেউতাকে যেতিয়া নিজৰ ভাৰসাম্য হেৰুৱাই বা খঙত ব্যতিব্যস্ত হৈ সন্তানৰ ওপৰত যেতিয়া হাত তুলিলে, আজি এই অৱস্থা হ'ল, সন্তানটোও হেৰুৱাবলগীয়া হৈ গ'ল। সেয়েহে আহকচোন আমি কেতিয়াও বস্তুৰ প্ৰতি বেছি গুৰুত্ব নিদি মানুহক মৰম কৰিবলৈ শিকোঁ, মানুহক আদৰ সন্মান কৰিবলৈ শিকোঁ। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম বা নিজৰ স্থানত নিজকে স্থিতি ৰাখিব পাৰিম। সেয়েহে অধিক খং কৰি কেতিয়াও আমি একো সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ, হয়তো সমস্যা বাঢ়িবহে। এই কাহিনীটোৰ পৰা ইয়াকেই বুজোৱা গৈছে। ধন্যবাদ।